এই আবতৰত কেনেকৈ কপৌ ফুল ফুলালো চাব নেকি? চাই দিয়ক। বগা পলিথিন এটাত এনেদৰে ফুলৰ নিচিনাকৈ কেঁচিয়ে কাটি ল'লোঁ। কাটি লৈ এনেদৰে কেইবাপাহু ফুল বনালোঁ, মানে বহুত ফুল বনাইছোঁ। তাৰ পাছত এডাল ৱায়াৰত এনেদৰে এই সেউজীয়া প্লাষ্টিকবিধ মেৰিয়াই দিছোঁ আঠা দি। তাৰ পাছত এই ফুলপাহ এনেদৰে দীঘলীয়াকৈ যে কাটিছিলোঁ এনেদৰে আঠা লগাই দিছোঁ। মই সঁচা কপৌ ফুলৰ নিচিনাকৈ একেই বনাবলৈ চেষ্টা কৰিছোঁ। নিজেই ভাবি ভাবি বনাইছিলোঁ, সেইকাৰণে বহুত কষ্টও হৈছিল। মই প্ৰায়বোৰ বস্তুৱেই নিজেই ভাবিয়ে বনাওঁ। এই বগা মিহি তাঁৰবিধ মই ইলেক্ট্ৰিক ৱায়াৰৰ পৰা কাটি উলিয়াইছোঁ। এনেদৰে বহুত ফুল এনেদৰে মেৰিয়াই দিছোঁ। এয়া দেখিছেনে, এপাহ বগা কপৌ ফুল হৈ গ'ল। ইয়াৰ মাজে মাজে এতিয়া সেউজীয়া প্লাষ্টিক আকৌ এনেদৰে মেৰিয়াই দিছোঁ। সেই তাঁৰবিধ ঢাক খোৱাকৈ মেৰিয়াই দিছোঁ। মেৰিয়াই হৈ যোৱাত আকৌ আঠা লগাই দিছোঁ। এইবাৰ কপৌ ফুলৰ পাতৰ কাৰণে এনেদৰে সেউজীয়া প্লাষ্টিক কাটি ল'লোঁ। এনেদৰে ডাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। আঠা দি দি এনেদৰে কেইবাখনো প্লাষ্টিক জইন কৰি দিছোঁ। কপৌ ফুলৰ পাতটো ইয়াতকৈ বেছি ডাঠ হ'লে বেছিহে ভাল, কিন্তু মোৰ ওচৰত তেনেকুৱা একো বস্তু নাছিলে, সেইকাৰণে মই এনেদৰে বনাই থৈ দিলোঁ। এই আঠাটো হৈছে প্লাষ্টিকত লগোৱা আঠা। এতিয়া মাজত ভাঁজ দি দিম। এতিয়া ফুল কেইপাহত ৰং দিছোঁ। বেঙুনীয়া ৰং এইদৰে দি দিছোঁ। তাৰ পাছত এডাল বেলেগ তাঁৰত কপৌ ফুল দুপাহ এনেদৰে তাঁৰ দি মেৰিয়াই দিলোঁ, জইন কৰি দিছোঁ। তাৰ পাছত পাত জইন কৰি দিছোঁ। পাতখিনি এতিয়া ইস্ত্ৰি দি এনেদৰে ভাঁজ দি দিছোঁ। তাৰ পাছত পাতত ৰং কৰি দিলোঁ, হৈ গ'ল কপৌ ফুল।